নমস্কাৰ বন্ধুসকল, কিশোৰ দাসৰ চিকিৎসাৰ এটা শেহতীয়া আপডেট লৈ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মুম্বাইত বৰ্তমান কিশোৰ দাসৰ উন্নত মানৰ চিকিৎসা চলি আছে। আমাৰ বিশ্বাস যে অতি সোনকালে কিশোৰ দাস সুস্থ হৈ উঠিব আৰু পুনৰ অভিনয় জগতত খোজ পেলাব। কিশোৰ দাসৰ আচলতে কৰ্কট ৰোগটো ক'ত হৈছে আপোনালোকে নিশ্চয় জানিব বিচাৰে। মুম্বাই ডক্তৰে ইতিমধ্যে সদৰি কৰিছে যে কিশোৰ দাসৰ ভৰিত অলপ ঘাঁহৰ সৃষ্টি হৈছে আৰু তাৰ পৰা গম পোৱা গৈছে যে এই অভিনেতাজনৰ দুৰাৰোগ্য কৰ্কট ৰোগটো ভৰিত হৈছে। বৰ্তমান তেওঁৰ উন্নত মানৰ চিকিৎসা চলি আছে আৰু অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব। আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ সকলোৰে মৰমৰ প্ৰিয় অভিনেতাজন অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহক আৰু পুনৰ অভিনয় জগতত খোজ পেলাওক। বন্ধুসকল, এনেধৰণৰ নতুন নতুন খবৰসমূহৰ বাবে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যেন। আৰু শেষত প্ৰিয় অভিনেতাজনৰ সুস্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ। জয় আই অসম।